ইস কি কৈছে কিলো ই গুচোন গৰম গৰম চালা এতিয়া কি কৈছে মাখি আমি এতিয়া মিঠাই খাম দেউতা মাখিয়ে মিঠাই খাবলৈ লৈছে ঐ খাবলৈ দে শুনিছা নহয় আমাক খাবলৈ কৈছে হেৰি ঘৰখনত কাম এটাও নকৰে বহি বহি থাকিলে নহব দেই যাওকচোন যাওক বাৰীখনৰ চুকটো ভাঙি আছে তাতে বহি থকা হওকচোন গৰু ছাগলী সোমাই থাকে কিমান খেদিম আৰু মই হ'ব হ'ব আৰু বকি থাকিব নালাগে যা চাহ অকণমানে খাই যাওঁ ঐ পাদা মোৰ হাগিব লাগিছে ঐ তোৰ খেলা পকৰে অকল হাগু হাগু কৰি থাকে নেকি তই ইমানকে কি খাৱ যা যা বাৰী চুকতে হাগকে যা মই মানুহ চাই থাকো ঐ কেলা মানুহ এটা আহিছে ঐ হল নাই তোৰ সোনকালে ঐ তহঁতি ইয়াত কি কৰি আছ নাই আমিনো কি কৰিম আৰু এইফালেকে ওলাই আহিছো আৰু আপুনি মই এই বাৰীখনৰ চুকটো ভাগি আছে তাকে ববলৈ আহিছো ঐ পাদৈ এই বাৰীখন দাইটি বুলি জনা হলে কেতিয়াও নাহাগো নহয় তই নকলি কিয় ময়ো এতিয়াহে গম পাইছো গৈ যাওঁ আহ তেতিয়াহ'লে দাইটি আমি গৈ থাকো ইস কি কৈছে কিলো ই গুচোন গৰম গৰম চালা এতিয়া কি কৈছে ধোঁৱা ওলাই আছে ইহঁত দুটাৰ ভিতৰতে এটা হ'ব লগ পালে ইহঁতক কাণ চেপা এটা দিব লাগিব সেইকাৰণে মই অহাৰ লগে লগে পলালে তহঁতক লগ পালেই হ'ল ঐ গেলা মোৰ বহুত ভোক লাগিছে মোৰো লাগিছে কি কৰ এতিয়া ঐ হেৰিখন চা মিঠাই দোকান হলে কি হব পইচা আছে তোৰ খাবলৈ নাই নহয় ভাই আইডিয়া কি আইডিয়া তই সৰুতে শুনিছিলি নাই মাখিয়ে মিঠাই খালে হাততো শুনিছিলো কি হ'ল তাৰপৰা দেখিছ নাই সৰু ল'ৰা এটা আছে আজি আমি মাখি হৈ যাওঁ বৈ নাই মিঠাই খাম নাই মাৰ খাম এনেও ভোক লাগি আছে মুঠতে কিবা এটা খাম আৰু বৈ বৈ ভাইটি তোমাৰ বাহিৰে আৰু দোকানত কোন আছে মই আৰু মোৰ দেউতা তোমাৰ দেউতা ক'ত আছে দেউতাৰ ভাগৰ লাগিছে কাৰণে এতিয়া অলপ শুই আছে হয় নেকি শুনা ভাইটি আমাৰ নাম মাখি আমি এতিয়া মিঠাই খাম দেউতা মাখিয়ে মিঠাই খাবলৈ লৈছে ঐ খাবলৈ দে শুনিছা নহয় আমাক খাবলৈ কৈছে ঐ পাদুৱা খা দেউতা মাখিয়ে মিঠাই খাই শেষ কৰিব এতিয়া ঐ বিচি দে শুনিছা নহয় ভাইটি বহুত গৰম উঠিছে অলপ বেছি দিয়াচোন হৈ গ'ল ভাইটি দেউতা উঠিলে মাখিয়ে মিঠাই খালে বুলি কৈ দিবা এতিয়া আমি যাওঁ ঐ চেপেটা ক'ত গলি তই খালি আজি তই মোক কি হ'ল দেউতা কি হ'ল হা দেখিছ নাই মিঠাই সোপা নাই ক'ত গৈছিলি তই মই আপোনাক তেতিয়াই কৈছিলো নহয় মাখিয়ে মিঠাই খাইছে বুলি কি মাখিয়ে মিঠাই খালে ঐ পাগল ইমান সোপা মিঠাই মাখিয়ে খাই শেষ কৰিব পাৰে নেকি দুটা মানুহ মাখি আহিছিল কি তই মোক খাই থাকোঁতে নকলি কিয় মই আপোনাক কৈছিলো নহয় মাখিয়ে মিঠাই খাই শেষ কৰিব এতিয়া বুলি ঐ জহনি যোৱা তই মোক তেতিয়াই মানুহ মাখি আহিছে বুলি নকলি কিয় তই যি অলগদ্ধ হৈ থাকিলি আপুনি খাবলৈ কৈছে খাইছে আৰু মোক বেছি দিবলৈ কৈছে মই বেছি দিছো আৰু কি তই বেছি দিছিলি ক সিহঁতি কোনফালে গ'ল ক সিহঁতি এইফালে গ'ল সিহঁতক আজি মই মোক চিনি পোৱা নাই